Hello everyone, welcome back to my channel. Rosmier ভিডিঅ'ৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই ৰশ্মিয়ে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোক সকলো নিশ্চয় ভালেই আছে আৰু আজি ভাবিছো এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰি দিও বুলি আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু শেষত জনাবলৈ নেপাহৰিব যে আপোনালোকৰ কেনেকুৱা লাগিলে আৰু ইমান বতাহ মাৰিছে আজি মই একদম পুৰা অকমানি ছোৱালী হৈ আছো। কাটা মাৰি আছো আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক বলক দেখাই লওঁগে বস্তু এটা আৰু মই আগতে ভিডিঅ'ত যে দেখাইছিলো যে এনেকৈ মই ফ্লিপকাৰ্টৰ পৰা ফটো ফ্ৰেম আনিলো ফটো ফ্ৰেম অনাৰ পাছত মোক ঠগিলে ঠগাৰ পাছত মোৰ ফটো ফ্ৰেমখিনি সৰু হোৱাৰ পাছত মই ফটো উলিয়াবলৈ দিলোঁ আৰু উলিয়াবলৈ দিলো কিন্তু ফটোখিনি মানে মই দেখুৱাব পৰা নাছিলোঁ দিয়া নাছিলে কাৰণে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে আজি ফটো ফ্ৰেমখিনি আৰু ফটোখিনি দেখুৱাই লওঁ আৰু বলক তেতিয়াহ'লে ফটোখিনি চাই লওঁগৈ মইনো কি ফটো মানে উলিয়াই আনিছিলোঁ ভালে এয়া মোৰ ফটো ফ্ৰেম আৰু এইখিনি এনেকেই হাতখন আছে ফ্ৰেম এইখিনি এনেকৈ ৰাখি থৈ দিছোঁ আৰু বলক তেতিয়াহ'লে ফটোখিনি ফোনটোত অতি কমেও প্ৰায় 3000খনমান ফটো আছে আৰু ইমানখিনি ফটো ধৰি ৰখাটো সম্ভৱ নহয় কিন্তু মোৰ যিখিনি ভাল লগা আছিলে সেইখিনিকে এনেকৈ ৰাখিছোঁ আৰু আনিব লাগিব ফটো ফ্ৰেম এইকেইটাই নহ'ব এই হাতত কিমানখননো জুৰিছে ফটো খুব বেছি 20খনমান ফটো আছে চাগে ইয়াত আৰু 3000 ক'ত 20খন ফটো ফ্ৰেমৰ ফটোখিনি দেখুৱাম বুলি কৈছিলোঁ যেতিয়া দেখুৱাই দিলোঁ তুমি ফুপু গৈছিলা নি ফুপু কোন গৈছিলে ফুপু গৈছিলা নি হে কেনে গৈছিলা ফুপু বাবা ধুনু চোলা পিন্ধি গৈছিলা কেনে গৈছিলা হেল্ল' এভৰিৱান আৰু ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এতিয়া সময় হৈছে আবেলি আৰু মই এফালে মানে যাবলৈ ওলাইছোঁ এটা বিশেষ উদ্দেশ্য লৈ পেলাই আৰু বহুত দিনৰ মূৰত আজি ঘৰৰ পৰা ওলাইছোঁ আৰু ক'লৈ যাম কি কৰিম কি কাৰণে গৈছোঁ সকলোখিনি দেখুৱাই থাকিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে গৈ লওঁ ৰ'ব প্ৰডিউচাৰ একদম ক'ব নোৱাৰা হৈ আছে উই ফুৰিছে প্ৰডিউচাৰ হেল্ল' এভৰিৱান আৰু আপোনালোক সকলোকে মই ঘৰৰ পৰা ওলোৱাৰ আগতে কৈছিলোঁ যে মই এটা মানে বিশেষ জেগাত গৈ আছোঁ বহুত দিনৰ পাছত আৰু এতিয়া বহুত ধুনীয়া এটা জেগাত আহিছোঁ মই আৰু বিশেষ কাম এটাৰ কাৰণে আহিছিলোঁ আৰু কামটো হৈছে মইনাপুৰীয়া নামঘৰৰ ওপৰত গীত এভাগ কৰা হৈছে আৰু তাৰ বহুত ধুনীয়া শ্বুটিং চলি আছে এইফালে হাতীশাল বুলি কয় নেকি এইফালে হাতীশালৰ ফালে বহুত ধুনীয়া শ্বুটিং এটা চলি আছে আৰু তাকে চাবলৈ মই আহিছিলোঁ আৰু ভাবিলোঁ মই চোৱাৰ লগতে আপোনালোককো অকণমান দেখুৱাওঁ ক্লিপ
চাওকচোন ভিডিঅ'টো কেনেকুৱা পায়, আৰু যদি ভাল পায় তেনেহ'লে তলত কমেণ্ট কৰি জনাব। আহিছোঁ এটা বহুত ধুনীয়া পৰিৱেশত। এইফালে পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, ব্ৰহ্মপুত্ৰ পাৰেই হয় আৰু এইফালে ধুনীয়া শ্বুটিং এটা হৈ আছে, ধুনীয়া লোকেশ্যন। আৰু ভাবিলোঁ মই মানে নিজে দেখাৰ লগতে আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ বুলি, ইমান ধুনীয়া পৰিৱেশ যিহেতু সেইকাৰণে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। আমি এতিয়া শ্বুটিঙৰ পৰা আহি আছোঁ বেক টু হোম। বহুত ভাল লাগিলে আজি শ্বুটিঙত গৈ পেলাই, আৰু গানটো পোক এটা সোমাই গ'ল মুখত। আৰু গানটো অতি সোনকালে ৰিলিজ দিয়া হ'ব। মই ডেছক্ৰিপশ্যন বক্সত গানটো ৰিলিজ দিলে লিংক দি দিম, সকলোৱে চাবগৈ। আকৌ এটা পোক সোমালে। বহুত ধুনীয়া হৈছে, চাব পাৰিব। আৰু এতিয়া ঘৰলৈ আহি আছোঁ, ঘৰ পামগৈ আৰু বেছি দূৰ নাই, তাৰপিছত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু এতিয়া সময় হৈছে ৰাতি প্ৰায় 11:30মান হৈ গ'ল, আৰু মই শ্বুটিঙৰ পৰা আহি পালোহি প্ৰায় 7:30মান বজাত। কিন্তু তাৰ পাছৰ পৰা মই আপোনালোকৰ লগত কথা পাতিব পৰা নাই। আৰু মোৰ মানে শ্বুটিঙৰ পৰা আহি পোৱাৰ পাছতে ফোনটো আপডেট এটা আহিলে, কাইন মাষ্টাৰটো আপডেট দিবলৈ দিলে। সেইটো আপডেট দিলোঁ, সেইটো আপডেট দিওঁতে কি হ'ল মই নাজানো, ফোনটো গোটেই ভাইৰাছেই খালে নে কি হ'ল একো নাজানো, মানে একোৱে নচলা হৈ থাকিলে। ইমান হেঙনি মাৰিলে, ইমান হেঙাবলৈ লাগিলে, আৰু সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া লাগি এতিয়া এই 11:30 বজাত আজৰি হৈছোঁগৈ মানে। এতিয়া ঠিক হ'ল, আৰু ভাবিলোঁ তামোল অকণ খাই আছোঁ, মোৰ ৰ'দ ধৰি গৈছে। আৰু ভাবিলোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ বুলি। আৰু এতিয়া বহুত সময় হৈ গ'ল, শুবগৈও লাগে। কাইলৈ ঘৰত আগবেলাতে অকণমান সকামো আছে, সেইটো কাৰণে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ পুনৰ লগ পাম অতি সোনকালে। তেনেহ'লে আজিলৈ বাই বাই।